নমস্কাৰ। শুৱাৰ সময়ত ভৰি কেতিয়াও মুখ্য দুৱাৰৰ ফালে দি শুব নালাগে। ইয়াৰ কথাকে আজি আমি আলোচনা কৰিম। তাৰ লগে লগে জানি ল'ম ভৰি কোন দিশত দি শুব লাগে বা মূৰ কোন দিশত দি শুলে আমাৰ শুভ বুলি ক'ব পৰা যায়। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ সকলো ধৰণৰ প্ৰমাণ শাস্ত্ৰত অনুযায়ী লিখিত বৰ্ণন কৰা হৈছে। আমি জানি লওঁ আহক। শুৱাৰ সময়ত ভৰি কেতিয়াও মুখ্য দুৱাৰৰ ফালে দি শুব নালাগে, ইয়াৰ পৰাই আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আহক আমি জানি লওঁ শুৱাৰ সময়ত ভৰি কেতিয়াও মুখ্য দুৱাৰৰ ফালে দি শুব নালাগে। কাৰণ এনেকৈ শুৱাটো অশুভ বুলি মনা যায়। যদি এনেকৈ শুৱে তেনেহ'লে আজিয়েই সলনি কৰি লওক আপোনাৰ শুৱাৰ জেগা বা শুৱাৰ ঠাই। ইয়াৰ পিছৰটো হ'ল উত্তৰ দিশত ভৰি আৰু দক্ষিণ দিশত মূৰ দি শুব লাগে। কাৰণ এনেকৈ শুলে শুভ বুলি মনা যায়। এনেকৈ শুলে ধন সম্পত্তি, পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰে। শৰীৰ সদায় ভালে থাকিব। দক্ষিণ দিশত মূৰ দি শুলে বহুত বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। মানসিক চাপো আপোনালোকৰ কিছু পৰিমাণে কমিব। শাস্ত্ৰৰ অনুসৰি উত্তৰ দিশটোৰ মৃত্যুৰ দিশ বুলি কোৱা হয়। উত্তৰ দিশত কেতিয়াও মূৰ দি শুব নালাগে। এইটো হ'ল পূব দিশত ভৰি দি শুব নালাগে। কাৰণ পূব দিশটো আমাৰ সূৰ্য উদয়ৰ দিশ হয় আৰু শাস্ত্ৰৰ মতে সূৰ্যৰ প্ৰথম দেৱতা বুলি কোৱা হয়। এই দিশত শুলে আপোনাৰ সা সম্পত্তি ক্ষতি হ'ব পাৰে বা ঘৰৰ সকলো সমস্যা আপোনাৰ আহিব পাৰে। সদায় বেলি মাৰ যোৱাৰ দিশত আপোনালোকে ভৰি দি শুব, তেতিয়া আপোনাৰ ঘৰখনত কেতিয়াও অমাই অমংগল দেখা নিদিব। আপোনালোকে নিশ্চয় গম পালে কোন দিশত ভৰি দি শুব লাগে আৰু কোন দিশত ভৰি দি শুব নালাগে। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আৰু কিবা সমস্যা থাকিলে আপোনালোকে মোক সুন্দৰভাৱে কমেণ্টৰ যোগেদি জনাব। মই সকলো সমস্যাৰ সমাধান দিবলৈ আপোনালোকক চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।